পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মা এতিয়া বাৰীত গৈছে। বাৰীত কিনো কৰিছে চাওঁগে বলকচোন। বাৰীত আহি পিনে মায়ে পচতীয়াৰ পাত ছিঙিব লৈছে। এইজোপা পচতীয়া গছ চিনি পায়নে আপোনালোকে বাৰু? সেইজোপা চাওকচোন, আমাৰ বহুত ডাঙৰ হৈ গৈছে পচতীয়া গছজোপা। পচতীয়াৰ পাত ছিঙি পিনে এটা ৰেচিপি আপোনালোকক দেখুৱাম দেই, চাব আপোনালোকে। এই ৰছীডালে দিগদাৰ দি দিছে। ফুলি গৈছে ন মা? ওখ হৈ গৈছে যে ঢুকি নোপোৱাই হৈ গৈছেগে পাতবোৰ ছিঙিবলৈও। তাকে এতিয়া পচতীয়া পাতখিনি মই ভালদৰে ধুই আনিলোঁ। এয়া এতিয়া পচতীয়া পাতখিনি বনাবৰ কাৰণে জালুক, আদা, নহৰু কাটি লৈছোঁ, পিঁয়াজ আৰু টুকুৰা কৰি লৈছোঁ আলু। এতিয়া মই পচতীয়াৰ পাতখিনি মই প্ৰথমে মিক্সিত মাৰি ল'ম আৰু আদা নহৰু জালুকখিনি পচতীয়াৰ পাতখিনি মিক্সিত মৰাৰ পিছত বাকীখিনি দেখাই আছোঁ আৰু ন। চাই থাকক আপোনালোকে ভিডিঅ'টো, শেষলৈকে চাব, ভাল পাব। কাৰণ এই পচতীয়াৰ পাতটো জ্বৰ চৰ্দি হ'লে এনেকৈ বনাই খুৱাবচোন। স্বাস্থ্যৰ কাৰণে বৰ ভাল আৰু সোনকালেও জ্বৰ চৰ্দিটো ভাল হয়। এইখিনি মই এতিয়া মিক্সিত মাৰি লওঁ, তাৰপিছৰখিনি দেখাই আছোঁ আপোনাক। এতিয়া কেৰাহীটো উঠাই দিছোঁ। কেৰাহী গৰম হোৱাৰ লগে লগে মিঠাতেল দি দিছোঁ। এতিয়া কেৰাহীত তেল দি তেলখিনি ভালদৰে গৰম হ'ব দিছোঁ। তেল গৰম হৈ গৈছে। এতিয়া ইয়াত কাটি থোৱা পিঁয়াজ দি দিম, জলকীয়া আৰু অকণমান পাঁচফোৰণ। দি ভালদৰে লৰাই অকণমান পিঁয়াজটো ভজালৈকে ভাজিব লাগিব। পিঁয়াজ ভজা হৈ গৈছে। এতিয়া মই কাটি থোৱা আলুখিনি দি দিম। আলু আৰু গোটা নহৰু কেইফুটামান। আকৌ ভালদৰে লৰাই দিম। ঢাকনখন দি অকণমান সময় ভাজিম। গেছটো চিমত দি দিব। অলপ পেলাই দিব পাৰে, ধুনীয়া লাগে। আলুখিনি আধা সিজা হোৱালৈকে ভাজিব। সোৱাদ অনুযায়ী অকণমান নিমখ দি দিছোঁ। অকণমান হালধি দি দিছোঁ। ভালদৰে লৰাই দিম এতিয়া।
আলুটো সিজিছেই। এতিয়া মই পচতীয়াখিনি যে মিক্সিত মাৰি দিছিলোঁ এইখিনি মই ইয়াত দি দিম এতিয়া। ৱাও, কি ধুনীয়া কালাৰ উঠিছে দেখিছেনে? উতলিলে আৰু ধুনীয়া হ'ব। খাই চাবচোন, এইটো জ্বৰ চৰ্দি হ'লে বিৰাট ভাল বস্তু। এনেকৈ বনাব এদিন। এতিয়া উতলিব দিম ঢাকন মাৰি। কি ধুনীয়াকৈ উতলিছে দেখিছেনে? পুৰা উতলিব দিব। এতিয়া মই যে এই জালুকৰ গুড়া, আদা নহৰু পেষ্টখিনি বনাইছিলোঁ সেইখিনি মই এতিয়া ইয়াত দি দিম। যিসকলে জ্বলা কমাই খায় জালুকটো কমাই দিব পাৰিব। এতিয়া মোৰ ঘৰত মানুহজনৰে শহু দেউতাৰে জ্বৰ চৰ্দি লাগি থকাৰ কাৰণে মই জ্বলাটো অলপ বেছিকৈ দিছোঁ জালুকটোৰ সৈতে। এতিয়া আকৌ উতলিব দিব। এয়া হৈ গৈছে আমাৰ পচতীয়াৰ জোল। মাছ দি খাব পাৰে, বহুতে ইয়াতে মাছ দি দিব পাৰে, কিন্তু মই জ্বৰ চৰ্দি লাগি থকাৰ কাৰণে মই মাছ ব্যৱহাৰ কৰা নাই। আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক এবাৰ কমেণ্টত জনাবচোন। মোৰো ভাল লাগিব, কাৰণ মই নতুন ইউটিউবাৰ যিহেতু।